নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। পাতনি বৰ বিশেষ দীঘলীয়া নকৰোঁ। আজি ভিডিঅ'টো খুবেই এটা আকৰ্ষণীয় হ'ব বুলি মই ভাবিছোঁ। আজি আমি আলোচনা কৰিম এখন বিশেষ গাড়ীৰ বিষয়ে, আৰু সেই গাড়ীখন হৈছে কিয়া কাৰ্নিভেল। আপোনালোকে জানেই যে কিয়া কাৰ্নিভেলখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগতভাৱে ব্যৱহাৰ কৰি আছে। আজি কিছুদিনৰ পৰা সংবাদ মাধ্যমতো চৰ্চাৰ বিষয় হৈ আছিলে। বাকী যিয়ে নহওক, আজি আমি এই ভিডিঅ'টোত সেই গাড়ীখনৰ বিষয়ে আলোচনা কৰিম। এই গাড়ীখনৰ কি কি বৈশিষ্ট্য আছে আপোনালোকেও চাই হয়তো ভাল পাব। ঠিক আছে, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এবাৰ লাইক কৰিব, আৰু ছাবস্ক্ৰাইব এতিয়ালৈকে নাই কৰা যদি এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আহক। প্ৰথমতে আহোঁ আমি গাড়ীখনৰ বাহিৰৰ ভাগলৈ। ফ্ৰণ্ট প্ৰফাইলত আপুনি দেখিবলৈ পাব যে LED হেডলেম্প তথা ICU ফগ লেম্প DRL আছে ইয়াতে, আৰু সন্মুখত পাৰ্কৰ মুখৰ আকৃতি গ্ৰিল আৰু লগতে কিছু ক্ৰম এলিমেণ্ট দেখিবলৈ পোৱা যায়। সন্মুখত 4টা চেঞ্চৰো আছে, যি আপোনাৰ পাৰ্কিং চেঞ্চৰ হয়, আৰু আপোনাৰ এইটো পিছফালেও আপুনি দেখিবলৈ পাব। আৰু যদি কওঁ ছাইড প্ৰফাইলৰ কথা, তেতিয়াহ'লে ছাইড প্ৰফাইলৰ ক্ষেত্ৰত প্ৰথমতে দেখিবলৈ পাব গাড়ীখনৰ যথেষ্ট দীঘল, তুলনামূলকভাৱে ফৰ্চুনাৰ বা এণ্ডেভাৰতকৈও অলপ দীঘল এই গাড়ীখন। ইয়াৰ অন্যতম কাৰণ হ'ল ইয়াৰ দীঘল হুইল বেছ, সেইবাবে গাড়ীখন দেখাত অলপ দীঘল হয়। আৰু ইয়াৰ উপৰি ইয়াত আপুনি দেখিবলৈ পাব 18 ইঞ্চিৰ হুইল, ইলেক্ট্ৰিক ORVM, ক্ৰ'ম ফিনিছ এলয় হুইলছ, ৰুফ ৰেইলছ। ইয়াৰ উপৰিও ছেকেণ্ড ৰ' ড'ৰ দুখন হৈছে ওৱান টাচ পাৱাৰ শ্লাইড, অৰ্থাৎ আপুনি জাষ্ট এই ছুইচটো এবাৰ যদি প্ৰেছ কৰি দিয়ে তেতিয়াহ'লে এই অট'মেটিকেলি আপোনাৰ দৰ্জাখন শ্লাইডিং হৈ পেলাই খোল খাই যায়। মাত্ৰ হেণ্ডেলবাৰত থকা আপুনি সেই ছুইচটো বটনটো চুই দিলে হ'ল। বেক প্ৰফাইলত চাবলৈ হ'লে আপোনাৰ যিকেইটা টেইল লেম্প দিছে, এই টেইল লেম্প দুটা LED আৰু স্মাৰ্ট পাৱাৰ টেইল গেট আছে, য'ত আপুনি জাষ্ট বটন প্ৰেছ কৰিলে নিজে খোল খাব, আৰু বটন প্ৰেছ কৰিলে টেইল গেটখন বন্ধ হ'ব। লগতে আছে আপোনাৰ ৰিয়াৰ পাৰ্কিং চেঞ্চৰ, আৰু টপ মাউণ্টেড এটা ষ্টপ লেম্প ইয়াত দিয়া হৈছে। এতিয়া আমি যদি গাড়ীখনৰ ভিতৰ ভাগটো বা ইণ্টেৰিয়ৰটো চাবলৈ যাওঁ, তেতিয়াহ'লে প্ৰথমতে দেখিব ডুৱেল টোন কালাৰ স্কিম। ইয়াত আপুনি ডুৱেল টোন কালাৰ স্কিমটো দেখিবলৈ পাব। ইয়াৰ উপৰি দেখিব 3টা ছিট ৰ' আছে এই গাড়ীখনত, আৰু এই গাড়ীখনত সাধাৰণতে 7, 8 আৰু 9 ছিটাৰ, মুঠতে 3টা ভিন্ন ভেৰিয়েণ্টত আহে। ইয়াৰে লিম'জিন 7 ছিটাৰ ভেৰিয়েণ্টটো হৈছে কাৰ্নিভেলৰ টপ মডেল। আৰু আমি এই ভিডিঅ'টো টপ মডেলটো, অৰ্থাৎ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰা কিয়া কাৰ্নিভেল লিম'জিন 7 ছিটাৰ সেইখনৰ বিষয়েহে আলোচনা কৰিম। প্ৰথমতে আমি আহোঁ ড্ৰাইভাৰ ছিটলৈ। ছিটটো যথেষ্ট ওখ হোৱাৰ কাৰণে, যোনটো ড্ৰাইভিং পজিশ্যনটো ওখ হোৱাৰ বাবে যিজনে চালকে চলায় তেওঁ এটা ক্লিয়াৰ ভিজিবিলিটি লাভ কৰে, আৰু আকৰ্ষণীয় ডেছবৰ্ড দেখিবলৈ পাব। ইয়াত লেডাৰ ৰেপিং ষ্টিয়াৰিং হুইল আৰু গিয়েৰ নব আছে, য'ত লেডাৰ ৰেপিং কৰা আছে। আৰু ড্ৰাইভাৰ ছিটটো ভেণ্টিলেশ্যনৰ ব্যৱস্থা আছে, অৰ্থাৎ আপুনি গৰম ঠাণ্ডা দুয়োটা মিলাব পাৰে, আপুনি এডজাষ্ট কৰিব পাৰে। আনহাতে দৰ্জাখনত পাৱাৰ উইণ্ড'ৰ আৰু ORVM কণ্ট্ৰল দেখা পোৱা যায়। ইয়াতে আপোনাৰ ড্ৰাইভাৰ কাষৰ যোনটো খিৰিকী বা উইণ্ডো আছে, তাতে আপোনাৰ ORVM আৰু পাৱাৰ উইণ্ড'ৰ সকলোবিলাক কণ্ট্ৰলছ ইয়াতে দেখা পোৱা যায়। ষ্টিয়েৰিঙত আপোনাৰ মাউণ্টেড কৰা আছে অডিঅ' কণ্ট্ৰল আৰু ক্ৰুজ কণ্ট্ৰল। আপুনি ইয়াৰ পৰা অডিঅ' কণ্ট্ৰল কৰিব পাৰিব, আৰু কোনো ধৰণৰ ট্ৰাফিক জাম নথকা ৰাস্তাত আপুনি ক্ৰুজ কণ্ট্ৰল অন কৰি ইয়াতে আপুনি কণ্ট্ৰল কৰিব পাৰিব। ইয়াৰ উপৰি আছে অট'মেটিক IRVM, এডজাষ্টেবল ছিট, টিল্ট এণ্ড টেলিস্ক'পিক এডজাষ্টেবল ষ্টিয়াৰিং, 8 ইঞ্চি টাচ স্ক্ৰীণ ইনফ'টেইনমেণ্ট ছিষ্টেম, আৰু ডেডিকেটেড বটনছ আছে আপোনাৰ ইনফ'টেইনমেণ্টৰ বাবে। ৱায়াৰলেছ মোবাইল চাৰ্জিং অপশ্যন আছে। ইয়াৰ উপৰি আপোনাৰ হাৰমেন কাৰ্ডনৰ 8টা স্পীকাৰৰ চাউণ্ড ছিষ্টেম আছে, খুব বঢ়িয়া চাউণ্ড ছিষ্টেম হয়। মিটাৰ কনচলৰ যোনটো টেক'মিটাৰ আৰু স্পীডৰ মিটাৰ, লগতে এখন সৰু MID আছে, অৰ্থাৎ LCD এখন আছে, তাতে মাল্টি ইনফৰমেশ্যন ডিছপ্লে বুলি কয়। ইয়াতে আপোনাৰ ড্ৰাইভিং বা গাড়ীখনৰ ৰিলেটেড বিভিন্ন ধৰণৰ ইনফৰমেশ্যনখিনি ইয়াত দেখিবলৈ পাব। ইয়াৰ পৰা লগতে আছে UVO কানেক্ট টেকন'লজি। UVO বুলি এটা তেওঁলোকৰ কিয়াই এটা নতুন তেওঁলোকে টেকন'লজি উলিয়াইছে, UVO কানেক্ট টেকন'লজি আছে। এই টেকন'লজিটোৰ জৰিয়তে আপুনি প্ৰায় 50টাৰো অধিক বৈশিষ্ট্য লাভ কৰিব, যিবিলাক আপুনি স্মাৰ্টফোন বা স্মাৰ্ট ৱাটছৰ যোগেদি ব্যৱহাৰ কৰিব পাৰিব। যেনে ধৰক আঁতৰৰ পৰা গাড়ীখন লক আনলক কৰা, AC অন কৰা, গাড়ীখনৰ ইঞ্জিন অন কৰা আদি আপুনি ৰিম'টলি আঁতৰৰ পৰাই কৰিব পাৰিব। তাৰ এটা লিমিটেশ্যন থাকিব, নিৰ্দিষ্ট দূৰত্বৰ পৰাহে আপুনি সেইখিনি ব্যৱস্থা সুবিধা ল'ব পাৰিব। ড্ৰাইভাৰ আৰু কো ড্ৰাইভাৰৰ আসনৰ মাজত চেণ্টাৰ কনচলত 2টা কাপ হোল্ডাৰ,
এটা আহল বহল আৰ্মৰেষ্ট আৰু ইয়াৰ তলত আছে USB পোৰ্ট আৰু 12 ভল্টৰ পাৱাৰ সকেটৰ লগতে কিছু ষ্ট'ৰেজ স্পেচ আছে। কো-ড্ৰাইভাৰৰ সন্মুখত আছে দুটাকৈ গ্লো বক্স, যথেষ্ট ডাঙৰ দুটা গ্লো বক্স আছে। তাৰে এটাত আপোনাৰ কুলিং ফেচিলিটি আছে, ওপৰৰ গ্লো বক্সত কুলিং ফেচিলিটি নাই। ইয়াৰ উপৰিও দুখনকৈ ছানছেট আছে, ছানছেটৰ লগতে আপোনাৰ ভেনিটি মিৰৰ সুবিধা আছে। ছানৰুফ আছে, আপোনালোকে জানে ছানৰুফখন আছে, ছানৰুফ আপোনাৰ স্মাৰ্ট ছানৰুফ হয়। আৰু প্ৰথমলানি আসনৰ বাবে ডেছবৰ্ডতে AC ভেণ্ট আছে। এতিয়া আমি যদি ছেকেণ্ড ৰ' ছিটলৈ আহোঁ তেতিয়াহ'লে তাত আপুনি দুটাকৈ আকৰ্ষণীয় কেপ্টেইন ছিট দেখিবলৈ পাব। ছেকেণ্ড আৰু থাৰ্ড ৰ' ছিট এক্সেছ কৰিবৰ কাৰণে আপুনি ওৱান টাচ পাৱাৰ শ্লাইড ডোৰ যোনখন আছে সেইখনেদি আপুনি সোমাব লাগে। এই কেপ্টেইন ছিট দুটাত আছে আৰামদায়ক আৰ্মৰেষ্ট, এডজাষ্টেবল হেডৰেষ্ট আৰু লেগ ৰেষ্ট। এই ছিট দুটাত পাব আপুনি যথেষ্ট পৰিমাণৰ লেগ ৰুম পাব ইয়াত, আৰু ইয়াতে পাব দুটা 10 ইঞ্চিৰ টাচ স্ক্ৰীণ ৰিয়াৰ ছিট এণ্টাৰটেইনমেণ্ট ছিষ্টেম, যোনটো RSES বুলি কয়, য'ত আপুনি HDMI AV 3.5mm অডিঅ' জেকৰ লগতে ব্লুটুথৰ দৰে ইনপুট ছিষ্টেমো আছে, য'ত আপুনি আপোনাৰ মিডিয়াসমূহ তাত ইনপুট কৰি পেলাই আপুনি চাব পাৰিব। মাজতে আছে এটা স্মাৰ্ট এয়াৰ পিউৰিফায়াৰ আৰু USB চাৰ্জিং পৰ্ট, আৰু লগতে আছে এটা আপোনাৰ 220 ভল্টৰ AC লেপটপ চাৰ্জাৰ পৰ্ট। ছেকেণ্ড ৰৰ সোঁহাতে ওপৰৰ ফালে আছে ছেকেণ্ড ৰৰ ক্লাইমেট কণ্ট্ৰলৰ এটা পেনেল। আপুনি তাতে আপোনাৰ কাৰণে AC ভেণ্ট আছে, ওপৰৰ ফালে ৰুফ মাউণ্টেড হৈ আছে। আপুনি তাৰ পৰাই আপোনাৰ ছেকেণ্ড ৰৰ AC কণ্ট্ৰলছখিনি আপুনি সেইখিনি কৰিব পাৰিব তাত। এতিয়া আহোঁ থাৰ্ড ৰ' ছিটলৈ, আৰু থাৰ্ড ৰ' ছিটটো হৈছে বেঞ্চ টাইপ। 3জন লোক বহিব পৰাকৈ ঠাই থকাৰ লগতে আছে 3টাকৈ এডজাষ্টেবল হেডৰেষ্ট। ইয়াত সৰু ল'ৰা ছোৱালীৰ লগতে প্ৰাপ্তবয়স্ক লোকো বহিব পৰাকৈ যথেষ্ট হেডৰুম পোৱা যায়। থাৰ্ড ৰ'টো একেই ধৰণৰ কিছুমান বৈশিষ্ট্য আছে, তাত আপোনাৰ ধৰক উইণ্ড'টো আপুনি খুলিব নোৱাৰিব, কিন্তু ইয়াৰ পৰিৱৰ্তে আপোনাৰ থাৰ্ড ৰ' কাৰণেও AC কণ্ট্ৰলছ আছে, AC কণ্ট্ৰলৰ ব্যৱস্থা আছে। ইয়াৰ উপৰি আপোনাৰ কাপ হোল্ডাৰ আছে, 12 ভল্টৰ চাৰ্জিং চকেট আছে।